নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আৰু ইতিমধ্যে আপোনালোকৰ বাবে লৈ আহিছো দেশ বিদেশৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে গোপন পত্ৰ লৈ CID কাৰ্যালয়লৈ শ্যামকানুৰ পত্নী। তদন্তৰ মাজতে এখন পত্ৰক লৈ CID কাৰ্যালয়ত চাঞ্চল্য। শ্যামকানু মহন্তলৈ কিতাপৰ মাজত পত্নীয়ে আনিছিল পত্ৰখন। কিতাপ দিয়াৰ চলেৰে অনা হৈছিল সেই বিশেষ পত্ৰখন। আজিৰ বিগ ব্ৰেকিং নিউজটোৱে হৈছে কিন্তু ভিতৰলৈ নিবলৈ নিদিলে সেই কিতাপ আৰু পত্ৰখন। আনহাতে লকআপৰ ভিতৰতে মেনেজাৰ সিদ্ধাৰ্থই বিচাৰিছে পাৰফিউম। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে জুবিন গাৰ্গৰ 2 PSক নিলম্বন। PSO নন্দেশ্বৰ বৰা আৰু হেড কনষ্টেবল পৰেশ বৈশ্যৰ একাউণ্টত হৈছিল কোটি কোটি টকাৰ লেনদেন। জুবিন গাৰ্গৰ 2 দেহৰক্ষীক নিলম্বন। পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক নিলম্বন গৃহ বিভাগৰ। নন্দেশ্বৰৰ একাউণ্টত 70 লাখ টকা লেনদেনৰ তথ্য লাভ SITৰ। দুয়োগৰাকীৰ একাউণ্টত বহু পৰিমাণৰ লেনদেনৰ তথ্য লাভ SITৰ। পৰেশ বৈশ্যৰ একাউণ্টত 40 লাখ টকাৰ লেনদেনৰ তথ্য পাইছিল SITয়ে। জুবিন গাৰ্গৰ ধনৰ অনিয়ম কৰিছিল 2 দেহৰক্ষীয়ে। ৰাজ্যৰ গৃহ বিভাগে তৎকালীনভাৱে নিলম্বন কৰে 2 দেহৰক্ষীক। জুবিন গাৰ্গৰ 2 দেহৰক্ষীক নিলম্বন। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে জুবিনবিহীন 19টা দিন। জুবিনক লৈ চলিছে নিকৃষ্ট ৰাজনীতি। প্ৰাণৰ শিল্পী জুবিন নোহোৱা 19টা দিন পাৰ হ'ল। প্ৰয়াত জুবিনক লৈ এতিয়া চলিছে নিকৃষ্ট ৰাজনীতি। মনোকৃষ্ট ভুগিছে পত্নী গৰিমা, ভগ্নী পল্মিকীকে ধৰি পৰিয়ালে। ন্যায় বিচাৰি সামাজিক মাধ্যমত বিশেষ পোষ্ট গৰিমা গাৰ্গৰ। আমাক কেৱল ন্যায় লাগে বুলি মন্তব্য গৰিমা গাৰ্গৰ। জুবিনক লৈ চলা ৰাজনীতিয়ে বুকু ভেদি দিছে প্ৰতিজন অসমীয়া। প্ৰাণৰ শিল্পী জুবিন নোহোৱা 19টা দিন পাৰ হ'ল। প্ৰায়ত জুবিনক লৈ এতিয়া চলিছে নিকৃষ্ট ৰাজনীতি। মনোকষ্ট ভুগিছে পত্নী গৰিমা, ভগ্নী পল্মিকে ধৰি পৰিয়ালে। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে শ্যামকানু মহন্তৰ লেখ আবেদনক প্ৰত্যাহ্বান জনাই SCৰ ধাৰ্য দুলু আহমেদে। বিতৰ্কিত শ্যামকানু মহন্তৰ বিৰুদ্ধে SCত চলিব আইনী যুঁজ। আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। 8টা ভুল থকাৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ত শ্যামকানুৰ গোচৰটো তালিকাভুক্ত হোৱা নাই। কি আছিল এই 8টা ভুল? প্ৰশ্ন উত্থাপন হৈছে এতিয়া। উচ্চতম ন্যায়ালয়ত আবেদন দাখিল দুলু আহমেদৰ। ঘটনাৰে জড়িত প্ৰৱাসী অসমীয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ বিদেশী মন্ত্ৰীলৈ পত্ৰ দুলু আহমেদৰ। জুবিন গাৰ্গৰ হত্যাৰ গোচৰক লৈ উচ্চতম ন্যায়ালয়ৰ ধাৰ্য দুলু আহমেদৰ। শ্যামকানু মহন্তৰ লেখ আবেদনক প্ৰত্যাহ্বান জনাইছে SCৰ ধাৰস্থ দুলু আহমেদে। বিতৰ্কিত শ্যামকানু মহন্তৰ বিৰুদ্ধে SCত চলিব আইনী যুঁজ। আজিৰ বাবে ইমানেই। লগ পাইছোঁ পৰৱৰ্তী ভিডিঅ'ত।